কি ধুনীয়া ছোৱালী গ'লো দেও নেকি এটা চাল মই নৰা কাম কিবা আছে নেকি মোৰ নৰা কাম একোৱে নাহে Excuse me. খোজকাঢ়ি আছা নিশ্চয় গম পাইছোঁ বহুত ধুনীয়া লাগিছে দেই তোমাক ক'ত ঘৰ কাজিপাৰা পিছে কিবা পঢ়া পাতি কৰিছেনে নাই পিছে বয়ফ্ৰেণ্ড আছে ময়ো ছিংগেল আছোঁ যদি পাৰে ট্ৰাই কৰিব পাৰোঁ তোমাক গধূলি ফোন কৰিম নিশ্চয় অ'কে বাই কেনে দিলোঁ না এটা লেভেলটো 1 মিনিটত পঠাই পেলালোঁ বিশ্বাস হোৱা নাই নাম্বাৰ চালোঁ এইটো নাম্বাৰ 9101252674 এই নাম্বাৰ চালোঁ গধূলি ফোন কৰিব দিছে তাই নেক্সট দিনা পাৰ্কত লগ কৰিব দিছে হা মই কেনে বস্তু গম পালি না এতিয়া অঁ এতিয়া যোৱা ঘৰত যাওঁ ফাদাৰৰ বা এতিয়া কি কৰে এতিয়া ক'বা নোৱাৰোঁ গধূলি হ'ল যাওঁ অলপ ফুৰিব গৈছিলোঁ এই মানে কামতো গৈছিলোঁ এই কামটো মই সদায় কৰিব নিদিবি তিৰি মানুহৰ কাম কিমান দিন কৰিম মই আৰু মোক বিয়া পাতি দিওঁ কাৰণে মই তাতে নোৱাৰোঁ আৰু মই বিয়া পাতা নাই সি বিয়া পাতে তই যদি বিয়াই পাতা নাই মই জন্ম পালোঁ কয় দিয়ে দে হ'ব পাছত চিন্তা কৰিম কথা পাছত মোক বিয়া হ'ল কাৰণে পাতি দিবি কিন্তু মই তাতে নোৱাৰোঁ আৰু দে হ'ব আছে নেকি ভাঙা চিঙা লটিং প্লাষ্টিক বটল ঐ দাদা মোৰ তাতে আছে ঐ এখনিত কিমান হ'ব চাচোন ঐ এখনিত কিমান হ'ব পাল্লা চাল্লা নাই এই অনুমানতে লো যি হৈ থাকে হ'ব দে কেতিয়া কাণ পাম 200 মান পাম না নাই 50 টাকাত পাবা এই যি হৈ থাকে হ'ব দে কিবা কৰি মেনেজ কৰিব পাৰিলি হ'ল দে পইচা দি বুঢ়া নহওঁতে দি বাচন চাচনি গোটাই বিক্ৰী কৰি দিছোঁ দে সদায় বাচন ধুবা দে এই নতুন বাচন আছে লৈ যাবি ঘৰত ভাত ৰান্ধি খাবা এই পটাপট দিয়ে বুঢ়া নাহাতে যি আছে যা পটাপট যা লৈ যা ঘূৰি আনিতে তই আহিছা গোৱাচোন নকবি দে ভাই মই কোনটো তিৰিত তাতে বিয়াত পঢ়িম মই পিতা তিৰিক বোলে বিয়া কৰিব যাব বোলে তাতকৈ ডাঙৰ কথা কি চিন্তা মই পিতা বিয়া কৰা বয়া পোৱা নাই কথাটো এনেকুৱা হ'ল যে মই কোনটো মাইকতে জন্ম হৈছিলোঁ মই এতিয়ালৈ এনেই গম পোৱা নাই বাদ দিয়ে বাদ দিয়ে কইনা চাব যাবলৈ যো পিতা ক'ত যা তই তোক মাইৰে লাগে নহয় এজনী মাইৰে লো ৰ মাইন বেজা হয় নেকি ৰতে 1 মিনিট ৰ মাইন বেজবি ন কি বেজা তই এইবিলাক কিয় কৰা পুত্ৰ হয় মই কি মতে কৰোঁ এইবিলাক আকৌ কৰিব নালাগে পিতাই তোৰ লগত মোৰ আজি এটা কথা আছে কি কথা মই কোন নম্বৰ মাইকতে জন্ম হৈছিলোঁ ক'ত মই নিজে গম নাপাওঁ আজি মই নিজে গম নাপাওঁ তই কাৰ ল'ৰা কি কৈছে তই এগলা মই তাৰমানে তোৰ চলি নহয় তোৰ আজিকালি মই চাকাৰ হৈছিলোঁ তিৰিও বনাইছিলি তই মোৰ সেইকাৰণে আপি নেবে মোক বিয়া কৰিবৰ কাৰণে ধান্দা কৰিছিলি হা তই যা যিটো খাই আন তোৰ বাচাক দি
তই যাচোঁ ভাই মোৰ জানটোক লগ পাইছোঁ যা যা ক'ৰ পৰা আহিলা অঁ এইটো কোন কাষৰ মানে নীলিম নীলিম মৰম বুকু সপোন সপোন দুচকু তই দায়িত্ব থাকছে না কি হা কোন হয় এইজন হয় নেকি অঁ গমে বনাই কি নাম তোমাৰ মোৰ নাম সাৰিকা ইয়াসমিন সাৰিকা ইয়াসমিন मेरी नाना ने मेरी नाना ने हो तेरी मेरी मेरी तेरी हमारी प्रेम कहानी रब ने बनाया मेहरुआ हो मेरी मेहरुआ हो मेरी मेहरुआ हो मेरी मेहरुआ এক মিনিট ৰ'বা দেই ফোন এটা আহিছে নীলিম নীলিম মৰম কোন হয় এজন এজন মা হয় মা হয় দেউতা আছেনে নাই নাই কিয় নাই তোমাৰ দৰে এজন ল'ৰাক ভাল পাইছিল অঁ তাৰপিছত তাৰপিছত অঁ বাদ দিছিল সেইকাৰণে বাদ দিছে সেইকাৰণে বাদ দিছিল আচ্ছা ঠিক আছে আমাৰ মা হওক ৰ'বা মা হয় ন তোমাৰ মা হওক ৰ'বা আহিলা বাৰু কাৰ লগত কথা পাতিছিলা ফ্ৰেণ্ড এটাৰ ফোন আহিছিল অসভ্য কোন এজন তোমাৰ ছোৱালী হয়নে নহয় হে ফাঁকি বাজ চালা ফাঁকি বাজ এনেকৈ গাদ্দাৰি কৰি ভাল পাবলৈ আহিছিলা দেউতা কি কৰে তোমাৰ দেউতা কি কৰে তোমালোক ব্ৰেকআপ আৰু হাই গাইজ আমি এটা ফানি ভিডিঅ' বনালোঁ লগতে আমাৰ নতুন নিউ মেম্বাৰ আহিছে চ' নামটো কৈ দিয়া তোমাৰ হয় নমস্কাৰ মই দিকু পাঠক আমাৰ এইজনকতো চিনি পোৱা নেক্সট ভিডিঅ'তে পাইছিল নামটো কৈ দিয়া তোমাৰ গুণগুণ আৰু তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম চাহিল আহমেদ বাকী একটো চিনি পায় মঞ্জিল হয় আৰু এইজনো নামটো কৈ দিয়া তোমাৰ নমস্কাৰ মোৰ নাম মহম্মদ তফাজুল আলী চ' আপোনালোকক হোৱাৰ কাৰণে এটা ভিডিঅ' বনালোঁ কমেডি ভিডিঅ' যদি ভাল লাগে কি কৰিব লাগে আমাৰ কৈ দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তাৰপিছত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিহেতু আমি প্ৰথমবাৰ এবাৰ ভিডিঅ' বনাইছোঁ যদি কিবা ভুল হয় তেন্তে দেখাই দিব আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰিব ধন্যবাদ